আজি চিনাকি কৰি দিম মোৰ পৰিয়ালৰ লগত। এইফালে হ'ল বৰ্তা আৰু মোৰ আইতা আৰু এয়া হ'ল পেহীহঁতৰ আইতা আৰু এইফালেতো কোন চিনি পাইছেই আৰু এইফালে হৈছে মোৰ পাপা। চাওকচোন কিমান ধুনীয়াকৈ হাঁহি দিছে। আৰু এইফালে হ'ল মোৰ দাদা আৰু দাদাই ভাবিছে ফটো মাৰিছোঁ বুলি আৰু সেইকাৰণে ধুনীয়াকৈ হাঁহি দিছিলে। আৰু এইফালে হ'ল মোৰ পেহী, মোৰ নিজৰ পেহী হয় দেই, আৰু সৰুজনী পেহী। ডাঙৰ পেহী পিছে কিবা এটা কাৰণত আহিব নোৱাৰিলে। আৰু এইফালে হ'ল মোৰ নবৌ আৰু এইফালে বৰমাই বনাই আছে ভাত। আৰু এইবোৰ দেখি হয়তো আপোনালোকে গম পাইছে কিবা এটাতো পাতিছে। আৰু হয়, সেইদিনা আছিলে নখোৱা আৰু আমাৰ ঘৰত প্ৰথমবাৰৰ কাৰণে এইবাৰ খেতি কৰিছিলে। আচলতে আমাৰ খেতি পথাৰ নাই যে, সেইকাৰণে প্ৰথমবাৰ কৰিছে আৰু চবেই মিলি আমি ন খাইছোঁ আৰু মই দি আছোঁ চাহ। আৰু এয়াই মোৰ পৰিয়াল। মোৰ পৰিয়ালত আছে মোৰ বৰ্তা এজন আৰু মোৰ পাপাই ককাই ভাই আৰু পেহী দুগৰাকী আছে, ওচৰতে বিয়া হৈছে আৰু বেলেগ তেনেকুৱা